ই হ'ল কাকৰাচুপা গাঁৱৰ এজন ডেকা ল'ৰা। হৰকান্ত জীয়েকৰ প্ৰেমত পৰি হৰকান্ত জীয়েকক নিদিয়াৰ বাবে মাইৰ খাই প্ৰতিশোধ ল'বলৈ ই ঘৰৰ পৰা ওলাই আহিছে। চাওক ই কি কৰে। বাপ্পা ঐ কি জংঘালাই এটা এনাকন্দাই দেখোন আগতে চুহি ফেলব আই আৰু বা কিমান যাব লাগে গধূলি হ'ল নাই যাবাই লাগব যিমান কি গধূলি নহওক থকা জগা নাই নাই আজি ইয়াতে ৰখিব লাগিব ইয়াতে নিৰাপদ আছে নাই ইয়াতে ৰখিম বেছি নাই আজি কিবাকে মিলাব লাগিব শান্তি মই ফেলাই দি যাব লাগিব ইমান বাট দোৱা আছে আৰু লাগব দেই
বাবা কি থুঠাস্থু বৎস খুৰ পৰা আহিছা থয় মই গুৰু কাকৰাচুপা গাঁৱৰ পৰা আহিছো হয় নেকি মই শিকিম বুলি আহিছো অলপ কুমফু কুমফু শিকবি হা কুমফুটো কেনেকুৱা বস্তু নহয় বৎস পিছে কিমান দিনৰ মূৰত আহি পাইছা মৰিয়া গুৰু মই বহুত কষ্ট কৰি আহিছো বহুত বাঘ ভালুকতে সাপ তাৰ থাকিবই। ওপৰত পানী সেই নদী জিংপিং- সাগৰ পাৰ হৈ আহিছো মই গুৰু সেই জিংপিং বাবাৰ ওচৰত বহুতে আহিব নোৱাৰে কিন্তু বৎস তই আহিছ থঠাস্থু জি গুৰু থঠাস্থু গুৰু এটা কথা সুধো আপোনাৰ মাতটো কিয় নাই ক'ৰবাত খুন্দা চুন্দা খাইছিল নেকি গলত মোৰ কথা বাদ দে বৎস নামেই পৰিচয় মোৰ জিংপিং বাবা মই চাইনাৰ পৰা আহিছোঁ যদি কুমফু শিকিব খুজিছ মই তোক নিশ্চয় শিকাম কিন্তু কুমফুটো বহুত কঠিন হ'ব তই পাৰিবি নহয় যিমান কষ্ট নহওক গুৰু মই যেনেকৈ আহিছো মই সিমান কষ্ট কৰিম আৰু তাক মই দেখাম ঠিক আছে বৎস আজি তই অলপ ৰেষ্ট ল ৰাতিপুৱা ৰচি গুৰু বাকত গুৰু গুরু কি চমৎকার দেখাইছে এই গুরু গুরু ইলে কি চমৎকার দেখাইছে আপনি টেস্ট শিলটি নাই মই এইটো ওপৰ ধ্যান কৰি আছিলোঁ তই মোৰ ধ্যান ভংগ কৰিলি বল তোৰ আজি ট্ৰেইনিং আছে বা গুৰুৰ ভাত ফেটা ফেটি খেপত দৌৰাই গৈছে দেখোন একদম সিজোৰ মোৰ গৰু দিছে তোক দিছোঁ ইজোৰ পিন্ধি ফিল্ডলৈ আহি থাকা প্ৰণাম গুৰু থঠাস্থ তোৰ জানিছই নহয় আজি তোৰ ফেক্টৰী হ'ব হয় গুৰু গুৰুৰ ভাত দিলে দেখোন সি লেম কেনেকৈ হ'ল ধৈৰ্য ধৰিবি কিমান টান হাত গুৰুৰ তোৰ পৰা ফেক্টৰী গুৰু বেয়া জাগাত ফালি গেল গুৰু বেয়া জাগাত ফালি গুৰু বেয়া জাগাত ফালি 500 টাকা বেছিকে দিলাম তই নালাগে কুমফু এনেকুৱা বস্তু নহয়
উসি যে সোর বাচ্চা মুখে মারলে গুরু 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 থৈ মোট কৰি বহুত পাৰ হৈছ তোক আৰু মই শিকাব লগা একো নাই জি গুরু যা তই ভালে ভালে ঘৰলৈ যা